ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক দি লাষ্ট লেসন নামৰ এইচএছ সেকেন্ড ইয়াৰ ইংৰাজী বিষয়ৰ গল্পটোৰ শেষ অংশটোৰ অসমীয়া অনুবাদ কৰিবলৈ ওলাইছো। ছাত্ৰ ছাত্ৰীসকল আহাচোন আজিৰ আলোচনাটো আৰম্ভ কৰোঁ। After the grammar we had a lesson in writing. ব্যাকৰণৰ পাঠৰ পাছত আমি লিখা পাঠ এটা ললো। অৰ্থাৎ শিক্ষকজনে ব্যাকৰণ শিকোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক লিখিব দিলে। That day MML had new copies for us written in a beautiful round hand, French Alsace. সিদিনাখন শিক্ষক MML ডাঙৰীয়াই আমাৰ বাবে হাতৰ আখৰৰ নতুন আৰ্হি পুথি কিছুমান আনিছিল আৰু সেইবোৰত ধুনীয়া স্পষ্ট আখৰেৰে লিখা আছিল ফৰাচী আলসাছ। They looked like little flags floating everywhere in the schoolroom, hung from the rod at the top of our desks. সেইবোৰ দেখিবলৈ আমি বহা শ্ৰেণীকোঠাৰ ডেস্কত সৰু মাৰিৰ মূৰত ওলমি বতাহত নাচি থকা সৰু সৰু পতাকাৰ দৰে লাগিছিল। You ought to have seen how everyone set to work and how quiet it was. প্ৰতিজন ছাত্ৰই কিদৰে কামত লাগিছিল আৰু গোটেই পৰিৱেশটো কিমান নিজান আছিল তাক তুমি নেদেখিলে বিশ্বাস কৰা টান। The only sound was the scratching of the pens over the paper. একমাত্ৰ শুনিব পোৱা শব্দটো আছিল কলমৰ আচৰ কাগজত লাগি খচখচকৈ হোৱা শব্দ। অৰ্থাৎ সিদিনাখনৰ পৰিৱেশ ইমান নিস্তব্ধ ইমান নিজান আছিল যে কোনো শব্দ হোৱা নাছিল, কেৱল মাত্ৰ ছাত্ৰ ছাত্ৰীসকল যে কাগজত কিবা কিবি লিখি আছিল সেইবিলাকৰ শব্দহে শুনিবলৈ পোৱা গৈছিল। Once some beetles flew in but nobody paid any attention to them, not even the littlest ones who worked right on the tracing their fish hooks as if that was French too. এবাৰ কেইটামান বৰল উৰি শ্ৰেণীকোঠাত সোমাইছিল, কিন্তু কোনেও সেইবোৰৰ প্ৰতি নজৰ দিয়া নাছিল। আনকি অতি সৰু সৰু ল'ৰাবোৰেও মন কৰা নাছিল। কণ কণ ল'ৰা ছোৱালীবোৰে বৰশীৰ ছবি আঁকি আছিল, যেনিবা সেইবোৰৰ ফৰাচী ৰেখীয়। On the roof of the pigeons stood very low, and I thought to myself, will they make them sing in German, even the pigeons? ঘৰৰ চালৰ ওপৰত পাৰ চৰাইবোৰে সৰু সৰুকৈ ৰুণ দি আছিল, মাতি আছিল, আৰু মই নিজে নিজে ভাবিছিলোঁ এই পাৰ চৰাইকেইটাকো বাৰু সিহঁতে জাৰ্মান ভাষাৰে ৰুণ দিয়াব পাৰিবনে? অৰ্থাৎ পাৰ চৰাইকেইটাকো সিহঁতে জাৰ্মান ভাষা শিকাব নেকি? এই কথা মই নিজে নিজে ভাবিছিলোঁ। Whenever I looked up from my writing, I saw MML sitting motionless in his chair and gazing first at one thing, then at another, as if he wanted to fix in his mind just how everything looked in that little schoolroom. লিখাৰ পৰা যেতিয়াই মই মূৰ তুলিছিলোঁ তেতিয়াই দেখিছিলোঁ যে শিক্ষক MML ডাঙৰীয়াই নিশ্চলভাৱে মনে মনে তেওঁৰ চকীখনত বহি আছিল আৰু এটাৰ পাছত এটা বস্তুৰ ফালে একেৰাহে চাইছিল, যেনিবা সেই কোঠাটোত থকা বস্তুবোৰ কেনে দেখি সেইবোৰত তেওঁ মনটো নিবিষ্ট কৰিব খুজিছিল। অৰ্থাৎ প্ৰতিটো শ্ৰেণীকোঠাৰ ভিতৰত থকা প্ৰতিটো বস্তু তেওঁ একেবাৰে মনোযোগেৰে চাই আছিল আৰু গোটেই মনটো Fancy for 40 years he had been here in the same place with his garden outside the window and his class in front of him, just like that. ভাবিছোৱা দে সেই একেখন ঠাইত তেওঁ 40 বছৰ আছে, বাহিৰত তেওঁৰ বাগিচাখন, খোলা খিৰিকীখন আৰু সন্মুখৰ শ্ৰেণীটো সেই একেদৰে আছে। Only the desks and benches had been worn smooth, the walnut trees in the garden were taller, and the hopvine that he had planted himself twined about the windows to the roof. মাত্ৰ ডেস্ক বেঞ্চবোৰ ক্ষয় হৈ মিহি হৈ পৰিছে, বাহিৰত ৱালনাট গছবোৰ আগতকৈ ওখ হৈছে আৰু তেওঁ নিজ হাতে ৰোৱা আঙুৰ লতাডাল খিৰিকীৰ ওচৰতে দুভাগ হৈ চাললৈ বগাই যাব ধৰিছে।
How it must have broken his heart to leave it all, poor man, to hear his sister moving about in the room above, packing their trunks. হাই বেচেৰা, এই আটাইবোৰ এৰি যাবলগীয়া হোৱাত নিশ্চয় তেওঁৰ মন ভাঙি গৈছে। তেখেতৰ ভনীয়েকজনীয়ে বাকচত বস্তুবোৰ ভৰাই ওপৰৰ কোঠাটোত ঘূৰি ফুৰা শুনা গৈছিল। For they must leave the country next day, কাৰণ তেওঁলোকে পিছদিনাই এই দেশ এৰিব লাগিব। But he had the courage to hear every lesson to the very first, কিন্তু প্ৰতিটো পাঠৰে শেষলৈকে শুনাৰ ধৈৰ্য তেওঁৰ আছিল। After the writing, লিখাৰ পিছত, we had a lesson in history and then the babies chanted their ba, bi, bi, bo, bu, অৰ্থাৎ লিখা পাঠৰ শেষত আমি বুৰঞ্জীৰ পাঠ এটা পঢ়িলোঁ আৰু সেই সময়তে কেঁচুৱাবোৰে বা, বি, ব, বু আদি ধ্বনি কৰিছিল। Down there at the back of the room, old Hauser had put on his spectacles and holding his primer in both hands, spelled the letters with them. দূৰত কোঠাটোৰ পাছৰ ফালে বুঢ়া হাউচাৰে দুই হাতেৰে তেওঁৰ কুঁহিপাতৰ পুথিখন মেলি চশমা পিন্ধি আখৰবোৰ জটাই পৰিছিল। You could see that he, too, was crying. His voice trembled with emotion, and it was so funny to hear him that we all wanted to laugh and cry. আবেগতে তেওঁৰ মাতটো কঁপিছিল আৰু তেওঁৰ মাত শুনি এনেহেন লাগিছিল যেনিবা আমি আটাইয়ে একে সময়তে হাঁহিবও বিচাৰিছিলোঁ আৰু কান্দিবও বিচাৰিছিলোঁ। How well I remember it, that last lesson. সেই শেষ পাঠৰ কথা মোৰ যেন কিছু স্পষ্টকৈ মনত আছে। All at once, the church clock struck 12. ঠিক সেই সময়তে গীৰ্জাৰ ঘড়ীত 12 বজাৰ শব্দ হ'ল। Same moment, the trumps of the Prussians returning from drill sounded under our windows. তাৰ পাছতে প্ৰাৰ্থনা সংগীত শুনা গ'ল। একে সময়তে কুচকাৱাজ কৰি উভতি অহা প্ৰুছিয়ান চিপাহীবোৰৰ ঢাকঢোলৰ বাদ্যও খিৰিকীৰ তলত শুনা গ'ল। Hamill stood up very pale in his chair. I never saw him look so tall. বৰ হেতা পৰা মুখেৰে Hamill ডাঙৰীয়াই চকীৰ ওপৰতে থিয় হ'ল। আগতে কাহানিও মই তেওঁক ইমান ওখ দেখা নাছিলোঁ। My friends, said he, I, but something shocked him. He could not go on. তেওঁ ক'লে, বন্ধুগণ, মই, কিন্তু কিবা এটা তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিছিল। তেওঁ কথা ক'ব নোৱাৰিলে। অৰ্থাৎ শিক্ষকজনে কিবা ক'ব বিচাৰিছিল যদিও একো ক'ব নোৱাৰিলে। Then he turned to the blackboard, took a piece of chalk, and bearing on with all his might, he wrote as large as he could, Vive la France. তাৰপিছত ব্লেকবৰ্ডৰ ওচৰলৈ গ'ল, এডাল চক মাতি ল'লে আৰু দেহৰ সৰ্বশক্তি খটুৱাই যিমান ডাঙৰকৈ পাৰে লিখিছিল, ফৰাচী ভাষা বা ফৰাচীতে দীৰ্ঘজীৱী হোৱা। Then he stopped and leaned his head against the wall and, without a word, he made a gesture to us with his hand, School is dismissed, you may go. তাৰপিছত তেওঁ ৰৈ গ'ল আৰু দেৱালত মূৰ আওজাই থাকিল আৰু মুখেৰে এটা শব্দ নোকোৱাকৈ হাতেৰে ইংগিত দিলে, পঢ়াশালী ছুটি হ'ল, তোমালোকে যাব পাৰা। তে ছাত্ৰ ছাত্ৰীসকল, আজি লাষ্ট লেছন নামৰ পাঠৰ এইখিনি আমাৰ